हेलो फ्रेंड्स, আপোনালোক ভালে আছে নিশ্চয়। ময়ো আছো, কিন্তু মই বহুত দিন মানে 6 মাহমান ভিডিঅ' দিয়া নাছিলোঁ মানে মোৰ দেউতা ঢুকাইছে আগষ্টত 23 তাৰিখে। কিন্তু যেতিয়া মই থিয়েটাৰৰ পৰা আহি মই ভাবিছিলোঁ থিয়েটাৰ বন্ধ হৈ যোৱাত মই ইউটিউব চেনেলটো খুলিছিলোঁ, ভাবিছিলোঁ তাতেই বিজি হৈ থাকিম। কিন্তু আগষ্ট মাহত যেতিয়া দেউতা ঢুকালে তেতিয়া আৰু মোৰ মানে মনটো বহুত বেয়া হৈ গ'ল আৰু মনটো একেবাৰে মৰি গ'ল। মোৰ আৰু একো কৰিবৰ মন নোহোৱা হ'ল। কিন্তু দিনবোৰ গৈ আছে, গৈ তথাপিও আমনি লগা হৈছে ঘৰতে থাকি। তাৰপিছত ভাবিলোঁ আকৌ চেনেলটোত ভিডিঅ' দিয়া আৰম্ভ কৰোঁ। সেইকাৰণে অলপতে মই ভণ্টিৰ ঘৰত গৈছিলোঁ হেঙেৰাবাৰীত। তাতে মই পাৰ্কত ফুৰিব গৈছিলোঁ। তাতে মই ভিডিঅ' এটা দিছোঁ ইউটিউবত। কিন্তু এইবাৰ মানে ভাবিছোঁ ভিডিঅ' বনাম, কাৰণ মনটো বেছি বেয়া লাগি থাকে। দেউতালৈ খুব মনত পৰে। আজিও কিবা মনটো আবেলিৰ পৰা মনটো একেবাৰে বেয়া লাগি আছে, মনত পৰি আছে। তাৰোপৰি দেউতাৰ চং আহিলেও আহিল। গতিকে আজি ভাবিছোঁ আপোনালোকক মোৰ দেউতাৰ ৰুমটো দেখুৱাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দেউতাৰ ৰুমটো দেখুৱালোঁ। যদি ভাল লাগিছে কমেণ্ট কৰি জনাবচোন। এই দেউতাৰ ৰুমটোত যে এৱাৰ্ডবিলাক আছে, এইবিলাক চৰকাৰে কণ্টেক্ট কৰিছিল শংকৰদেৱ কলাক্ষেত্ৰত থোৱাৰ কাৰণে। যেনেকৈ ভূপেন হাজৰিকাদেৱৰো যে এটা ৰুম আছে, তাত বস্তুবিলাক এৱাৰ্ডবিলাক আছে, ঠিক তেনেকৈ দেউতাৰো ৰুম এটা কৰিছিল। কিন্তু আমি পটককৈ নিব দিয়া নাই, মানে গোটেইখিনি এতিয়া ৰুমটো খালী কৰি দিলে বেছি বেয়া লাগিব কাৰণে ভাবিছোঁ অলপ লাহে ধীৰে কামটো কৰিলেই হ'ল, তেনেকৈ কৈ থৈ দিছোঁ। গতিকে আজিলৈ আহিছোঁ, ভিডিঅ' বনাম আকৌ। বাই।